এই ভিডিঅ'টো এটা মোটিভেশ্যন নহয়, এইটো এটা ৱাৰ্ণিং। যদি আপুনি এতিয়ালৈকে লাইফত আগবাঢ়িব পৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টোৱে আপোনাক সত্যটো দেখুৱাই দিব। অসমীয়া ছেল্ফ হেল্প ভিডিঅ'টোত আপুনি জানিব কিয় মটিভেশ্যনৰ অপেক্ষা কৰি থাকিলেও লাইফ চেঞ্জ নহয়, কিয় ডিচিপ্লিন মটিভেশ্যনতকৈ পাৱাৰফুল নহয়। আপুনি যি জানে সেই কামখিনি নকৰাৰ বাবে আপোনাৰ লাইফটো ষ্টাক হৈ আছে। কেনেকৈ এটা হেবিটে আপোনাক জীৱনত পিছ পেলাই আছে। এইটো কোনো ফেয়াৰী টেল নহয়, এইটো হ'ল ৰিয়েল লাইফ ট্ৰুথ। ভিডিঅ'টো শেষলৈ চাই থ'ব, কিজানি এই ষ্টৰিটো আপোনাৰ লাইফৰ লগত মিলিয়ে যায়। একচুৱেলি কথাটো কি জানে, যেতিয়া মানুহে নিজকে অভাৰ স্মাৰ্ট বুলি ভাবে মানুহৰ পৰাই আপুনি যিকোনো ধৰণৰ ভাল আৰু বেয়া নলেজ ল'ব পাৰিব, কিন্তু আপুনি জানিব লাগিব সেই নলেজটো আপুনি কি কামত ইউজ কৰি আছে। যদি ভাল নলেজ হয় তেতিয়াহ'লে আপোনাৰ ভাল হ'ব, আৰু যদি বেয়া নলেজ হয় তেতিয়াহ'লে আপোনাৰ জীৱন ধ্বংস হৈ যাব। সেইকাৰণে কৈছোঁ আপুনি যিকোনো এজন মানুহক সৰু বুলি কেতিয়াও ভাবিব নালাগে। সেই মানুহজনৰ কথাবিলাক শুনক, বেয়া হ'লে স্কিপ কৰি দিয়ক, আৰু যদি ভাল হয় তেতিয়াহ'লে আপুনি আপোনাৰ লাইফত ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ট্ৰাই কৰিব লাগে। আপুনি কি ভাবি আছে? এই ভিডিঅ'টো চাই আপোনাৰ ব'ৰ লাগিছে, লাইফ এটা বহুত বৰিং, আৰু সেই বৰিং থিংছটো আপোনাৰ নিজৰ লাইফত কেনেকুৱাকে ইণ্টাৰেষ্টিং বনাব লাগে সেই কথাখিনি আপুনি শুনিব লাগিব, জানিব লাগিব, বুজিব লাগিব আৰু কৰিব লাগিব। আৰু এইবিলাক ভিডিঅ' আপুনি যদি চাইছে তেতিয়াহ'লে আপোনাৰ নিশ্চয় কিবা নহয় কিবা এটা নলেজ ডেফিনেটলি পাইছে, আৰু স্কিপ কৰিলে এই ভিডিঅ'বিলাকৰ পৰা আপুনি নলেজবিলাক নাপাব। মই যিবিলাক ভিডিঅ' বনাই আছোঁ সেই ভিডিঅ'বিলাক আপোনালোকে চাওক, আপোনালোকে নিজৰ লাইফত সেই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰক। আখৰে আখৰে যদি পালিছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকৰ কিবা নহয় কিবা এটা পাৰ্চেণ্টেজ ইনক্ৰিজ হৈ আছে। কিন্তু এটা কথা মনত ৰাখিব, যদি বিজনেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ডেফিনেটলি আজি নহয় কালিলৈকে এই ভিডিঅ'টো চাব লাগিব। লাইফ এটা বহুত টাফ যদিহে আপুনি কঠিন বুলি ভাবে। লাইফ এটা বহুত হেপিয়েষ্ট ৱে যদিহে আপুনি হেপি বুলি ভাবে। লাইফ এটা বহুত কমপ্লিকেটেড যদিহে আপুনি কমপ্লিকেটেড কৰি লয়। লাইফ এটা ড্ৰিম হয় যদিহে আপুনি সেই ড্ৰিমটোত নিজকে আগুৱাই লৈ যায়। লাইফ ইজ এ গিফ্ট যদিহে আপুনি ধুনীয়াকে সেই লাইফটো আঁকোৱালি লয়। সেইকাৰণে লাইফত আপুনি কি কৰিম বুলি ভাবিছে প্ৰথমতে ডিচাইড কৰি লওক আৰু আগুৱাই লৈ যাওক। কাৰো লাইফ বেয়া নহয়, সকলোৰে একে হয়। দুদিনমান টাফ লাগিব, শেষলৈকে ভাল হ'ব। নিজৰ ওপৰত যদি বিশ্বাস ৰাখে, নিজৰ স্কিলৰ ওপৰত যদি বিশ্বাস ৰাখে, ডেফিনেটলি ইউ উইল গেট দ্য সেক্সিয়েষ্ট সাকসেছ অফ দ্য ৱৰ্ল্ড। সাকসেছ কাক কয় আপোনাৰ সেই ড্ৰিমৰ ওপৰত ডিপেণ্ড কৰিব। মোৰ ভিডিঅ'টো যদি ইয়ালৈকে চাইছে তেতিয়াহ'লে নিজকে চেঞ্জ কৰিব ট্ৰাই কৰি আছে, আৰু আপুনি নিজকে চেঞ্জ কৰিব পাৰিব। সদায় নিজকে পজিটিভ ভাইবত ৰাখক, ডেফিনেটলি ইউ উইল গেট দ্য ছাকচেছ। যিমান ডাঙৰ ছাকচেছ আপোনাক লাগে সিমান কষ্ট কৰিব লাগে, সদায় মনত ৰাখিব। বিগ অপৰচুনিটি কাম উইথ বিগ ট্ৰাবল, চ' বি কেয়াৰফুল। ভিডিঅ'টো কেনেকুৱা লাগিল আপুনি জনাব, কমেণ্ট আৰু লাইক নকৰিলে মই সেই উৎসাহকণ নাপাম। তথাপিও মই ট্ৰাই কৰি আছোঁ আপোনালোকক সেই মটিভেশ্যনখিনি দিবৰ কাৰণে, আৰু অসমীয়া মানুহক বিজনেছত আগুৱাই লৈ যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু সেই চেষ্টাখিনি যদি আপোনালোকে মোক উৎসাহ দিয়ে তেতিয়াহ'লেহে মই দিব পাৰিম। তো কেনেকুৱা লাগিল জনাব, কমেণ্ট, লাইক, শ্বেয়াৰ, এনিথিং ইউ কেন ডু দিছ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম সেই প্ৰতিশ্ৰুতিৰে। জিংকুমণি নাথক অনুমতি দিয়ক। থেংক ইউ। জয় হিন্দ, বন্দে মাতৰম, এণ্ড জয় আই অসম। বাই বাই।